আমি ধন্যবাদ দিব লাগিব আমাৰ ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়ালৈ আৰু অসমত মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আৰু আমাৰ যিমান মণ্ডলৰ কৰ্মকৰ্তা আছে তেখেতক আমি আদৰণি জনাব লাগিব। আৰু প্ৰথম হ'ল আমি আমাক যে আমাৰ বিজেপি পাৰ্টি টিকেট দিছে এইটো কাৰণে আমি বহুত ভাল পাইছে। আমি কাম কৰিব ৰাজ্য হৈ 6 নম্বৰ সমষ্টিত আমি পুৰা কামত লাগি যাব। আমাক এই 6 নম্বৰ সমষ্টিত ৰাজ্যই মোক বহুত ভাল পায়, এইটো কাৰণে আমি কাম কৰি যাম। বিজেপিটো এইবাৰে 100% 6 নম্বৰ সমষ্টিত জিতিব, কিয়নো এইবাৰে প্ৰথমবাৰ কেণ্ডিডেট হৈছে 6 নম্বৰ সমষ্টিত বিজেপিয়ে কেণ্ডিডেট দিছে। এইটো কাৰণে যে আমাৰ 6 নম্বৰ সমষ্টিৰ ৰাজ্যবিলাক বহুত ভাল পাইছে, কেণ্ডিডেট পাইছে বুলি আমি জিতাই দিম বুলি আমাক কথা দিছে। আমি কাম কৰি যাম। এইফালে BPFত যে MLA ৰবিৰাম নাৰ্জাৰী 10 বছৰ ৰানিং এতিয়াও MLA আছে, সি ৰাজ্যৰ একো উন্নতি কৰা নাই আৰু ৰাজ্যৰ ওচৰত সি যোৱা নাই। এইটো কাৰণে ৰাজ্যই ৰবিৰাম নাৰ্জাৰীক ভাল নাপায়। ৰাজ্যই ভাল নোপোৱা মানুহক হাগ্ৰামা মহিলাৰে আকৌ MCLত বিডিচিত টিকেট দিলে। সেইটো কাৰণে আমাৰ 6 নম্বৰ সমষ্টিৰ ৰাজ্যবিলাকে বহুত খং উঠিছে BPFৰ ওপৰত। সিহঁতে একো কাম কৰা নাই বুলি আমাক বিজেপিকে ভোট দিব বুলি কৈছে। আৰু এইফালে ৰাণী নিৰণ উকিল মুখাৰীও একো কাম কৰা নাই, সি একো উন্নতি কৰা নাই, একো ৰাস্তা বনাই নাই, একো ঠিক কৰা নাই। ৰাইজৰ যে প্ৰতিশ্ৰুতি দিছিল ইলেকশ্যনত আগত সিহঁতে চাকৰি দিব বুলি আৰু মহিলাক চেল্ফ হেল্প 75,000 বুলি দিব বুলি আশা দিছিল, কিন্তু একো দিয়া নাই সিহঁতে। সেইটো কাৰণে এইবিলাকো ভাল নাপায় আমাৰ 6 নম্বৰ সমষ্টিৰ ৰাজ্যবিলাক। সবেই মানে আমাক বিজেপিক ভোট দিব বুলি ওলাই আহিছে আজি। আমি খুবেই ভাল পাইছে। আমি এই আমাৰ কোচগাঁও 6 নম্বৰ সমষ্টিবিলাক সবেই যে বিজেপি প্ৰাৰ্থীক সমৰ্থন কৰিছে, সেইটো কাৰণে আমাৰ 6 নম্বৰ ৰাজ্যক আমি হাজাৰ হাজাৰ ধন্যবাদ দিলো। এইখিনি কিন্তু ছাৰ যোৱা 5 বছৰত BPL চৰকাৰে কোচগাঁও সমষ্টিত শাসন চলাই গৈছে। দ্বিতীয়বাৰ বাবু আব্দুল মুছাহাৰী প্ৰাৰ্থিত্ব পাইছে, আপোনাৰ বিজেপিত কিবা হেংগাৰ হ'ব নেকি? নাই, একো হেংগাৰ নাই। ৰাইজে থাক ভাল নাপায়, ৰাইজে থাক আঁকোৱালি নলয়। সি একো কাম কৰা নাই। সি আগত যে প্ৰতিশ্ৰুতি দিছিল চাকৰি দিব, চেল্ফ হেল্প মহিলাৰ কাৰণে 75,000 টকা দিব বুলি কথা দিছিল, কিন্তু দিয়া নাই। আজিলৈ ৰাইজৰ ওচৰত যোৱা নাই, সি যাব নোৱাৰিব। ৰাইজে থাক খেদি দিব, সি একো কাম কৰা নাই। মূল যুঁজ কাৰ লগত? মোৰ যুঁজ একো নাই আৰু 6 নম্বৰ সমষ্টিত মোৰ যুঁজ নাই। মই আৰামছে জিতি যাম। এইটো মই আজি ক'লো আমাৰ মা মহামায়াৰ পূজা কৰি আমি কথাটো ক'লো আমি।